এইফালে ৰাতিপুৱা পকাই আছোঁ গাখীৰ আৰু বাজি আছে ৰাতিপুৱা 9:30 মা যিহেতু অহা নাই মোৰে দায়িত্ব পৰিছে এইখিনি আৰু এইফালে চাহ গাখীৰ লগত খাবলৈ লৈছোঁ নিমকি জাহাজী কল বিস্কুট পিঠা বিহুতে বনোৱা পিঠা আৰু এইফালে এইখিনি পাপা ভোগ এইখিনি ধুনীয়াকৈ সজাই লৈছোঁ এয়া খাম এতিয়া ধুনীয়াকৈ এইকেইদিন মানে বতৰটোৱে বৰ বেলেগ জ্বলাকলা খুৱাইছে ৰাতিপুৱা মানে 6:30লৈকে মানে 7টামানলৈকে প্ৰায় বৰষুণ দি আছিলে ভাবিছিলোঁ সিহঁতিকেইটা অকণমানিকেইটা টিউশ্যন ল'বলৈ নাহে বুলি কিন্তু আহিলে সেয়া বৰষুণ দি থকাৰ কাৰণে অকণমান উঠা দেৰি হ'ল তাৰপৰা ভাবিছিলোঁ বৰষুণ নিদিয়া শুই আছোঁ আৰু ধুনীয়াকৈ সিহঁতি আহিলে আকৌ একদম লগালগ ঘৰৰ কামখিনি কৰিবলগীয়া হৈছে কিবা কিবি কৰি মেলি সিহঁতক বহাই পিনি পটককৈ 10 মিনিটমান 10 মিনিট নহয় 20 মিনিটমানে বহালোঁ 20 মিনিটমান বহাই পিনি তাৰপৰা লেট্ৰিন সেনেকৈ এনেকৈ কৰি মেলি আৰু তাৰপৰা গা পা ধুলোঁ ৰাতিপুৱা গাটো ধুলোঁ তাৰপৰা এতিয়াহে 9:15 মানত সিহঁতক ছুটি দি মেলি সেয়া গাখীৰ পগাই থকা আপোনালোকে দেখিছিলে গাখীৰ পগাই আছোঁ চ' সেই আজি মা আহিব মা আহিলে অলপমান শান্তিমান পাম আৰু একদম কিবা লাগি আছোঁ আৰু এইকেইদিন মানে কামেই চ' গুড মৰ্ণিং বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ বৰ্তমান মোৰো ভালে চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ লাইক এটা কৰি দিব আৰু যদি কিবা এটা কম বুলি ভাবিছে কমেণ্ট এটা ধুনীয়াকৈ কৰি দিব আৰু যদি আপোনালোকৰ লগৰবিলাককো শ্বেয়াৰ কৰি দিম বুলি আহিছে কিবা পঠিয়াই তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু বেছিকৈ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে অন্য ভিডিঅ'টো সদায় দিনে পাই থাকে আপোনালোকে চ' ব'লকচোন বাৰু ভিডিঅ'টো তেনেদৰে আৰম্ভ কৰোঁ কেনেকুৱা কি হয় চাই থাকিব এইফালে এইখিনি গাখীৰ হৈ গ'ল মালৈ অলপ থৈ দিছোঁ মা যিহেতু আজি আহিব পাপাক দিলোঁ আৰু এইফালে ডাবুলেই লৈ ল'লোঁ আৰু কলো আৰু এটা আছিলে লৈ ল'লোঁ এইফালে বিস্কুটো আৰু এখন লৈ ল'লোঁ চ' এইখিনি খাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ চাহ তাহ খালোঁ চাহ তাহ খাই পিনি চাহ মানে সেয়া গম কি গাখীৰহে খালোঁ গাখীৰ খোৱা দেখিলে আপোনালোকে সেইখিনি লওক চ' এতিয়া দোকান খুলিছোঁ দোকানতে অলপ সময় বহোঁ তাৰপৰা আৰু কি ভাতৰ যোগাৰ কৰিব পাৰোঁ কৰিম আৰু সেয়াই কৰি মেলি অলপমান ইয়াতে বহি লওঁ তাৰপৰা সেয়াই চাই থাকিব আপোনালোকে দোকানত বহি থকাৰ পিছত আৰু অলপ সময় বহিলোঁ দোকানত তাৰপৰা ঘৰৰ অলপমান কিবা কিবি কাম আছিলে সেইবোৰ সাৰি দিলোঁ মানে সাৰ পুচা আহিব কিবা কিবি মানে ইত্যাদি চ' এতিয়া মা প্ৰায় 2টামান বাজিব হ'ল 2:15 মানত পাবহি মা যিহেতু এঠাইৰ পৰা আহিব সেইকাৰণে ইয়াতে দাইল পাতি দিছোঁ দালি কুকাৰটোতে ভাত পাতি দিলোঁ কাৰণ ৰাতিপুৱা কি খাই আহিব অৱশ্যে ভাত খাই আহিব তথাপিতো পাতি দিছোঁ ধুনীয়াকৈ এতিয়া এইখিনি হওক আকৌ মাক অলপমান আগবাঢ়ি লৈ আনিব লাগিব কিবা মুনা চুনা আনিলে দিগদাৰ হ'ব যে চ' সেইকাৰণে এইখিনি হৈ লওক তাৰপৰা মাক আগবাঢ়ি দিম ফাইনেলি এইবোৰ হৈ গ'ল দালি হৈ গ'ল এইফালে ভাত হৈ গ'ল কাৰণ কেলৈ এঠাইৰ পৰা আহি পিনি এইখিনি বনাবলৈ বহুত কষ্ট হ'ব চ' সেই গতিকে ৰেডি কৰি থওঁ খালে খাব মায়ে যদি মন নাযায় নাখাব আমিয়ে খাম চ' এতিয়া আনোগৈ আগবাঢ়ি পিনি আহিব বতাহ মাৰি আছে ধুনীয়াকৈ ফিৰফিৰকৈ আহি আছোঁ এতিয়া মা আহিলে নি বোলো ফোন কৰিছোঁ ফোনটো ধৰা নাই ভালেই লাগিছে খালি এনফিল্ডখন পিছফালে গুচি গৈছে বতাহটো মাৰি আছে যে চ' বতৰটো বাৰু ভালেই আহি আছোঁ বোলো কিমান কি পাইছে মা চ' সেয়াই থাকিব ধপাত হ'ল আজি বোলে বিহুৰ কাৰণে গাড়ীয়ে চলা নাই মানে কি হ'ব কি কৰোঁ জানো মা আহি পোৱাহিয়ে নাই গাড়ীখন যোৱা টাইম হৈ গ'ল এতিয়া ঘৰত গৈ পিনি কি কৰোঁগৈ আৰু ভাবোঁগৈ যদি লৈ আনিবগৈ লাগিব স্কুটি এখন লৈ সেইটোৱে কৰিব লাগিব চাই থাকিব আপোনালোক চ' মই কৈছিলোঁ যেন মাক আনিবলৈ গৈছিলোঁ বুলি মাক সেই গাড়ী নাপালে বাৰু কিন্তু বাটতে চিনাকি মানুহ এজন পালে স্কুটিত গুচি আহিলে আৰু আহিয়ে সেয়া পূৰা কামত লাগি গৈছে আৰু এতিয়াহে মানে একদম দীঘলকৈ উশাহটো আহিছে দেই কি যে মানে ভিতৰ কাম কিবা কিবি চ' এইফালে আহিয়ে কামত লাগি গ'ল দেখিছা নাই এইফালে ব'লা নাহিম বুলি ভাবিছিলোঁ কিন্তু গুচি আহিলোঁ নাহে নোৱাৰে কৈছোঁ নহয় সঁচাকৈ মাক থকা সমান মানে হ'ব নোৱাৰে দেই আৰু মাক বুলি নহয় ভিতৰৰ কামখিনি যিসকল কৰে মানে সেইটোৱে কথাটো গম পায় কি হয় কথাটো এনেকুৱা ধৰণৰ বাহিৰত যিখিনি কাম কৰে ধৰক দেউতা বা মই বা তেনেকৈ বাহিৰত যিখিনি কাম কৰে ভাত পানী যোগাৰ দিয়া ক'ৰবাৰ পৰা আহিলে কিবা কিবি কয় সঁচাকৈ ভিতৰটোত মানে সোমাই পিনি যিখিনি কাম কৰে সঁচাকৈ তেওঁলোকক মানে কিবা এটা যদি মনে বিচৰা ধৰণৰ নাপায়ো খাবলৈ বা কিবা তেনেকুৱা ধৰণৰ হয় সঁচাকৈ এনেকুৱা
গালি পোৱা বা কিবা এনেকৈ আফচোচ কৰি ৰখাব লাগে সঁচাই একদম ৰেচপেক্ট দে একদম চেলুট মই নোৱাৰোঁ দেই এইবোৰ ইমান দিন একদম 5 দিন 4 দিন পাৰি আৰু তাতকৈ বেছিকৈ নোৱাৰি দেই বাৰু যি কি নহওক সেয়া মা আহিলে এইবোৰ খুচ আৰু তো চাই থাকিব আপোনালোক কথাটো মানে কি হৈছে ঠিক নাই মানে বতৰটোৱে অলপ নিচা চিচা খাই দিলে নি নেকি মানে বিহু আগৰ পৰা দিয়ে আছে বৰষুণ দিয়ে আছে মানে কি ক'ম কাৰেণ্টটো নাই মা আহিব পৰা পইচা পৰা তেতিয়াবা কাৰেণ্টটো নাই বতৰ দিছে নাই ৰ'ব আকৌ কোলা কৰি আনিছে মানে এইফালে কোলা কৰি আনিছে কথাটো তেনেকুৱা ধৰণৰ মানে কি হয় একদম কাৰেণ্টটো গুচি গ'লেতো চেচে আৰু হেৰিত মানে আপোনাৰ এইটো কি কাৰেণ্ট নাথাকিব চাৰ্জ নাথাকিব ভিডিঅ' এডিটিং কৰিব লাগিব চ' সেইকাৰণে ভিডিঅ'টো আজি ইমানতে সময় দিম বুলিছিলোঁ সেইফালে পাপাই কিবা কিবি কাম লগাই আছে চ' সেয়া বতৰ দেখিলে নে কেনেকুৱা চ' আজি ভিডিঅ'টো ইমানতে সময় দি মাৰিছোঁ কাইলৈ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে টিলেন টাটা বাই বাই আৰু বাই বাই কিন্তু যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেল যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বাই বাই কাইলৈ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে বাই